নমস্কাৰ, খুচি কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই বনাইছোঁ পনীৰ অকণমান বেলেগ ধৰণে। সদায়নো কেনেকৈ একেদৰে খাই থাকোঁ নহয়নে? আজি মই বনাবলৈ লৈছোঁ, চাওঁচোন মইনো কেনেকৈ বনাবলৈ লৈছোঁ। অতি সহজ। এয়া চাওক, মই পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া 2টা আৰু বিলাহী ডাঙৰ চাইজৰ 2টা লৈছোঁ। আৰু এয়া লৈছোঁ পনীৰ, আমুলৰ পনীৰ পেকেট, যিহেতু ধুনীয়াকৈ সুন্দৰকৈ সৰু সৰু পিচ কৰি থোৱাই থাকে। 200 গ্ৰামৰ যিটো পেকেট, সেইটো পেকেট লৈছোঁ। সেইটোৱে আমাৰ কাৰণে যথেষ্ট হ'ব। আৰু এইখিনি এতিয়া মই ভালদৰে কাটি লৈছোঁ। আৰু এয়া কি কৰিম জানেনে? এইখিনি প্ৰথমতে অকণমান ফ্ৰাই কৰি লৈছোঁ। তেতিয়া কেঁচা গোন্ধটো যাবলৈ, নহ'লে পিছত বহুত সময় ভাজিব লাগে নহয়নে? সেইকাৰণে আগতে এনেকৈ অকণ ভাজি ল'লে পিছত কেঁচা গোন্ধটো সহজে যায়, পিছত বেছি ভাজি থাকিব নালাগে। সেইকাৰণে মই এইখিনি আদা, নহৰু, পিঁয়াজ মিডিয়াম চাইজৰ মই 3টামানেই দিছোঁ পিঁয়াজ। এয়া বিলাহী, সেইখিনি ভালদৰে অকণমান ভাজি ল'লোঁ। ইয়াত নিমখ হালধি একো দিয়া নাই, জাষ্ট তেলত অকণমান ভাজি, এয়া দেখিছেনে কি সুন্দৰ পেষ্ট এটা বনাই ল'লোঁ। পেষ্টটো কালাৰটো দেখি ভাল লাগিছেনে? পনীৰখিনিও মই অকণমান ভাজি ল'লোঁ। বৰ বেছি ভজা নাই, অকণমান টান হয় বাবে সেইকাৰণে অকণমান সময় ভাজি লৈছোঁ। এই পেষ্টখিনি ৰেডি হৈ আছে যিহেতু, মই এতিয়া এইখিনি এখন থালত ভালকৈ কাঢ়ি ল'ম। ফ্ৰাই কৰা মোৰ হৈ গ'ল। সেই একেখিনি তেলতে মই ইয়াত 2টা তেজপাত দিছোঁ আৰু লং, ইলাচি, ডালচেনি আছে, যি য'ত আছে, গৰম মছলা সেয়া দি দিছোঁ। আৰু সৰু চামুচে 1 চামুচ মই তেলতে চেনি দি দিছোঁ। কালাৰটোও সুন্দৰ হয়। এইখিনি মই যি পেষ্ট বনাই থৈছিলোঁ, সেই পেষ্টখিনি ইয়াতে দি দিছোঁ। এতিয়া বাতিটো আখালা পানীকণো মই ইয়াতে দি দিম। দি এইখিনি অকণমান সময় সুন্দৰকৈ ভাজি থাকিম। ইয়াৰ পৰা যিটো তেল ওলাই নোযোৱাকৈ সুন্দৰকৈ ভাজি থাকিম। আপোনালোকে সকলোৱে নিশ্চয় জানেই, মইনো কেনেদৰে বনাই খাইছোঁ তাকেহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এইখিনি মই ভাজি ল'লোঁ। ইয়াতে এতিয়া দিছোঁ মই নিমখ দিছোঁ, সোৱাদ অনুসৰি অকণমান হালধি দিছোঁ। এয়া অকণমান গৰম মছলা দি দিছোঁ। এয়া ধনিয়া গুড়ি দিছোঁ, অকণমান জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা এইবাৰ দিছোঁ, বেছি দিয়া নাই। 1 চামুচ দিছোঁ। এইখিনি মই এতিয়া তেল ওলাই যোৱালৈকে অলপ সময় ভাজি থাকিম। গেছটো মিডিয়াম টু ল' ফ্লেমত দিছোঁ। গেছটো বঢ়াই দিলে আকৌ মছলাখিনি জ্বলি যাব নহয়নে? তেতিয়া আৰু আমাৰ কাৰীখন খাবলৈ ভাল নালাগিব। এয়া চাওক, মোৰ সুন্দৰকৈ হৈ গৈছে। অকণমান মই দৈ তাতে অকণমান মই ঘুটি লৈছোঁ। বেছি দিয়া নাই, মই 2 চামুচমান জোখৰে অকণমান দৈ দিছোঁ। দৈখিনি দি পটাপট এনেকৈ লৰাই দিব লাগে, নহ'লে তেতিয়া দৈটো অকণমান ফাটি যোৱা নিচিনা হয়। তেতিয়া এনেকৈ লগালগ লৰাই দিলে তেতিয়া ফাটি নাযায়। এয়া দেখিছেনে, মোৰ মছলাখিনি কালাৰ চেঞ্জ হৈছে, তেলো ওলাইছে। ইয়াতে অকণমান আলু দি দিছোঁ, গ্ৰেভিখন যাতে অকণমান ভাল হয়, অকণমান বেছি ডাঠ হয়, তাৰ বাবে সৰু চাইজৰ এটা আলু বইল কৰি ৰাখিছিলোঁ, সেইটো ইয়াতে দি দিছোঁ। ইয়াতে মিলি যাব, আলু বুলি গম নাপায়। ইয়াত যে মই এটা আলু দিছিলোঁ তাৰ কোনো গম ধৰিবই নোৱাৰে, যিমান অকণমান দিছোঁ। আৰু ভালকৈ মিহি গুড়ি কৰি দি দিছোঁ। এতিয়া ইয়াতে পনীৰ কেইপিচ দি দিছোঁ। অকণমান লৰাই লৈছোঁ, যাতে মছলাখিনি অকণমান ভালদৰে পনীৰখিনিত লাগে। তেনেদৰে অকণমান সময় মই লৰাই লৈছোঁ। তাৰপিছতহে পানী ব্যৱহাৰ কৰিম। এয়া লৰাই হৈ গ'ল। তাৰপিছত এতিয়া মই অকণমান পানী দিছোঁ। আপোনালোকে আপোনালোকৰ ইচ্ছা অনুসৰি পানী ব্যৱহাৰ কৰিব। আৰু পনীৰ জোলতনো বৰ বিশেষ পানী দিলে ভাল নালাগে নহয়নে? চিম্পুল, কিন্তু খাবলৈ খুব টেষ্টি হৈছে।
এয়া দেখিছেনে লৰাই দিছোঁ গ্ৰেভিকণো কিমান সুন্দৰ হৈছে দেখিছেনে আপোনালোকে নিশ্চয় দেখিয়ে আছে মই ইয়াত বিশেষ একো মছলা ব্যৱহাৰ কৰা নাই ইমান যতনো কৰা নাই তথাপিও খাবলৈ কিন্তু খুব সোৱাদ হয় এয়া মোৰ ৰেডি হৈ গ'ল এয়া মই আহি লৈছোঁ দেখিছেনে এয়া দেখিছেনে গ্ৰেভিখনৰ মোৰ জোল হেৰিখন কিমান ডাঠ হৈছে কিমান পাতল হৈছে আপোনালোকে নিশ্চয় মন কৰিছে এয়া আপোনালোকে ভাত ৰুটিৰ লগতো পৰিৱেশন